কিন্তু তাৰ আগতে এবাৰ ক্ষমা খুজি লওক, এবাৰ ক্ষমা খুজি লওক। ইয়াৰ আগত আপুনি ক্ষমা খুজি লওক, ইয়াৰ আগত আপুনি ক্ষমা খুজি লওক। আপুনিও আছিলে কংগ্ৰেছত, চেয়াৰমেনৰ কথা সঁচা কথাত কংগ্ৰেছ আগত কৰি গৈছে এতিয়া। অনাৰেবল স্পিকাৰ Only ছাৰ, for 3 minutes. অকণমান বঢ়াই দিব ছাৰ। অনাৰেবল স্পিকাৰ ছাৰ, আজি যিটো সংকল্প প্ৰস্তাৱ কংগ্ৰেছ দলৰ সতীৰ্থ বন্ধুসকলে আনিছে, ইয়াত তিনিটা মূল এছপেক্ট আছে। এটা হ'ল যে ফ্ৰম এব ইনিচিঅ' বহুত মানুহৰ মাটিৰ পট্টা দিয়া হোৱা নাই। আগতে ব্ৰিটিছৰ দিনত ছিষ্টেম আছিলে যে কোনোবাই মাটিটো দখলত লৈ তেওঁ যদি ছেটেলমেণ্ট ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছিলে লগে লগে তেওঁক পট্টা দিয়া হৈছিলে। পিছৰ ফালে কৈলে যে 20 বছৰ মূৰে মূৰে কেডাষ্ট্ৰেল ছাৰ্ভে হ'ব। কিন্তু আমাৰ এই অসমত ব্ৰিটিছৰ দিনতো 2-4খন গাঁৱত পট্টা দিলে, বাকী বহু গাঁৱত পট্টা নিদিলে। মোৰ তেনেকুৱা এখন গাঁও হ'ল সত্ৰকণৰা, 150 বছৰ পুৰণা। মোৰ ৰামাপাৰা পঞ্চায়ত, তাত এই শতবৰ্ষ গৰকা কেইবাখনো স্কুল আছে, আলপতি, বাগমাৰা। সেইখিনি মেবি অলপমান ডিফিকাল্ট এৰিয়াৰ কাৰণে ব্ৰিটিছে হয়তো সেই সময়ত পট্টা নিদিলে। কিন্তু পিছৰ ফালে চৰকাৰে 20 বছৰ মূৰে মূৰে যিটো ছাৰ্ভে কৰি পট্টা দিব লাগিছিলে, সেই কামো গোটেইখিনি অসমত হোৱা নাই, যাৰ ফলত আজি ইমান NC ভিলেজ, নন কেডাষ্ট্ৰেল ভিলেজ আছে। দিছ ইজ ওৱান এছপেক্ট। দিছ ইজ দ্য ফল্ট অফ দি ষ্টেট মেচিনাৰী that did not perform its duty, constitutionally bound duty. Number 2, ইৰোজনৰ ক্ষেত্ৰত আমাৰ মাননীয় সদস্যসকলে কৈছে গভৰ্ণমেণ্ট ৰেকৰ্ড মতে 2534খন গাঁও ব্ৰহ্মপুত্ৰৰ বুকুত যা গ'ল, 30 লাখ বিঘা। এইটো বহুত অল্ড ফিগাৰ, চৰকাৰী ফিগাৰ। আপডেটেড হ'লে আজি হয়তো 4000 গাঁও হ'ব, প্ৰায় 30 লাখ পৰিয়াল হ'ব। চৰকাৰৰ পবিত্ৰ দায়িত্ব আৰু কৰ্তব্য আছিলে এই মানুহখিনিক সংস্থাপন দিয়া। এই যে যিখিনি মানুহ আপোনাৰ গৰাখহনীয়াত গৃহহীন হ'ল, যিখিনি পট্টা নাপালে, আৰু যিখিনি মানুহ আকৌ ভূতৰ ওপৰত দানপৰা দি তেওঁলোকক উচ্ছেদ কৰা হ'ল। গৰাখহনীয়াত গৃহহীন হৈছে, পেটৰ তাৰণাত, জীৱিকাৰ তাৰণাত, ক'ৰবাত গৈ মানুহ জীয়াই থকাৰ এটা সহজাত প্ৰবৃত্তি। এই প্ৰবৃত্তিৰ কাৰণে ক'ৰবাত জাগা লৈছে। গভৰ্ণমেণ্টৰ দায়িত্ব আৰু কৰ্তব্য আছিলে সেই মানুহখিনিক ক'ৰবাত সেই জেগাত দিব নোৱাৰিলেও ক'ৰবাত অল্টাৰনেটিভ স্থানত সংস্থাপন দিয়া। উচ্ছেদৰ মই ব্লেংকেট বিৰোধিতা নকৰোঁ, কিন্তু মই এটা কথা সদায় কৈ আহিছোঁ যে উচ্ছেদৰ আগতে এটা ছাৰ্ভে হ'ব লাগে। কাৰ কাৰ বেলেগ ঠাইত মাটি নাই, ঘৰ বাৰী নাই, সেই মানুহখিনিক প্ৰথমে ৰিহেবিলিটেশ্যন দি তাৰপিছতে উচ্ছেদ কৰিব লাগে। আৰু যদি কাৰোবাৰ বেলেগ ঠাইত মাটি আছে উচ্ছেদ কৰি দিয়ক। ৰিজাৰ্ভ ফৰেষ্টেই নহয়, ভিজিআৰেই নহয়, আনকি জেনেৰেল চৰকাৰী মাটিটো কাৰোবাৰ বেলেগ ঠাইত ঘৰ বাৰী আছে, মাটি আছে, তাৰপিছত দখল কৰিছে, উচ্ছেদ কৰি দিয়ক, আপত্তি নাই। কিন্তু উচ্ছেদ কৰাৰ আগতে ছাৰ্ভে এটা হ'ব লাগে, এটা থিৰাং সিদ্ধান্তত আহিব লাগে যে এইখিনি মানুহৰ বেলেগ ঠাইত মাটি নাই। এই ক্ষেত্ৰতো এটা কথা ক'ব লাগিব, বহুত মানুহ আছে নদীয়ে গৰাখহনীয়াত গৃহহীন হোৱাৰ পিছত তেওঁলোকে খাজনাটো দি থাকে। মাটি নাই, নদীৰ মাজত আছে মাটি, কিন্তু খাজনা দি থাকে এটা ভৰসা লৈ যে কোনোবা দিনা মাটিটো উঠিব। গতিকে অকল ৰেকৰ্ডত চালে নহ'ব যে মাটি আছে নাই, প্ৰেক্টিকেলি চাব লাগিব যে মাটিটো নদীৰ বুকুত আছে নে বাম হৈ আছে। গতিকে এইখিনি। আৰু ছাৰ, আমাৰ যে এই মাটি নথকা মানুহ, গৰাখহনীয়াত গৃহহীন মানুহ, নাইবা উচ্ছেদিত মানুহ, এইবোৰ কিমানখিনি ন্যায়সংগত হৈছে আমি কনষ্টিটিউশ্যনৰ নামত শপত লৈছোঁ। মই দুটামান কথা ক'ব খুজিছোঁ। আৰ্টিকল 21, প্ৰটেকশ্যন অফ লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি। ইমান বেছি নকওঁ। এই প্ৰটেকশ্যন অফ লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি, আৰ্টিকল 21 হেজ বিন এক্সপ্লেইন ইন ফ্ৰেন্সিছ কোৰাইল ভাৰ্চাছ ইউনিয়ন টেৰিটৰী অফ দিল্লী কেছ বাই জাষ্টিছ ভগৱতী। তাত কোৱা হৈছে, উই থিংক that the right to life includes the right to live with human dignity and all that goes along with it, namely the bare necessities of life such as adequate nutrition, clothing, shelter over the head, and facilities for reading, writing, and expressing oneself in diverse forms, freely moving about and mixing and commingle with fellow human beings.
This is Thank the you. interpretation. Thank you. Sir, this is the interpretation of Article 21. আজি মাননীয় অধ্যক্ষ মহোদয় হাই সুপ্রিম কোর্টে জাজমেন্ট দি থৈছে যে হোয়াট ইজ দি কনোটেশন অফ ফান্ডামেন্টাল রাইটস সুপ্রিম কোর্টে কৈছে যে দি ফান্ডামেন্টাল রাইটস আর ইন দ্য কোর ভ্যালু এন্ড দি বেডরক অফ দি কনস্টিটিউশন 2 নম্বরত কৈছে দেয়ার ক্যান বি নো কম্প্রোমাইজ উইথ দি সিটিজেন্স ফান্ডামেন্টাল রাইটস এইখিনি সুপ্রিম কোর্টে ফান্ডামেন্টাল রাইট সম্পর্কে কৈ থৈছে ইয়াৰ উপৰি ইউনিভাৰ্সেল ডেক্লাৰেশ্যন অফ হিউম্যান ৰাইটছ ইণ্ডিয়া ইজ এ সিগনেটৰী টু ইট আণ্ডাৰ ডিফাৰেণ্ট ক্লজেছ মই এইবোৰ ক'বলৈ নাযাওঁ সময় যাব এই মানুহৰ লাইফ আৰু প্ৰপাৰ্টিৰ প্ৰটেকশ্যনৰ কথা কোৱা হৈছে আৰু সেইখিনি আমি মানিবলৈ বাধ্য এতিয়া মাননীয় উপাধ্যক্ষ মহোদয় এতিয়া মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মাননীয় ৰাজমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিব খোজোঁ যে এই গোটেইখিনি কথা চালি জাৰি চাই আমাৰ মাননীয় মুখ্যমন্ত্ৰী বা চৰকাৰখনে পাবলৈনো আৰু কি বাকী আছে 102খন আসন পাইছে আপোনালোকে আৰু মই হাতজোৰ কৰি অনুৰোধ কৰিছোঁ দে আৰ অলছো হিউম্যান বিং বাংলাদেশী হ'লে খেদি দিয়ক না উচ্ছেদ কৰি আমাৰ ইয়াতে গৈ ক'ৰবাত জোপৰপট্টি হ'ব কেনেকৈ অসম 5 নম্বৰলৈ যাব যদি আমাৰ দেশৰ নাগৰিক তেওঁলোকক আপোনালোকে সংবিধান মতে তেওঁলোকক সংস্থাপন দিয়ক আৰু যে 3 জেনেৰেশ্যন মই এইটোৰ বিৰোধী নহয় কিন্তু 3 জেনেৰেশ্যনৰ কাৰণে 51 মই বিৰোধী নহয় কিন্তু 3 জেনেৰেশ্যনৰ কাৰণে ডকুমেণ্ট এভেইলেবল কৰি দিব লাগিব এই সদনত দিয়া তথ্য মতে এনআৰচি 6খন জিলাত নাই 1951 এনআৰচি 1400 গাঁৱত এনআৰচি পাবলৈ নাই ঠিক আছে তাৰ আগৰ ভোটাৰ লিষ্ট উলিয়াই দিয়ক তাৰ আগত যিটো ভোটাৰ লিষ্ট আছিলে গভৰ্ণমেণ্টৰ তাত আছে উলিয়াই দিয়ক 3 জেনেৰেশ্যন প্ৰমাণ কৰিব পাৰিম আমি মোৰ আপত্তি নাই যদি এই ডকুমেণ্টখিনি উলিয়াই দিব নোৱাৰে তেতিয়াহ'লে এইটো কম্প্ৰমাইজ কৰক 1971 লৈ মাননীয় উপাধ্যক্ষ মহোদয় মই শেষ কৰিব খুজিছোঁ আজি আমাৰ কংগ্ৰেছ দলে এইটো আনিছে ভাল পাইছোঁ কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সদনত কোৱাৰ দৰে ময়ো ক'ব খোজোঁ যে ইমান দিন আপোনালোকে শাসন কৰিলে ফখৰুদ্দিন আলী আহমেদ চাহাব স্বনামধন্য ৰাষ্ট্ৰপতি তেওঁ ৰেভিনিউ মন্ত্ৰী আছিলে ইদ্ৰিছ আলী চাহাব আমি সদায় বন্দনা কৰি থাকোঁ তেওঁ ৰেভিনিউ মিনিষ্টাৰ আছিলে আপোনালোকে এই যে 60 বছৰীয়া শাসনকালত তেওঁলোকক ডিপ্ৰাইভ কৰি আহিলে এবাৰ আপোনালোকে ক্ষমা খুজি ল'লেনে মাননীয় সদস্যসকল অন্ততে এবাৰ এই মানুহখিনিৰ ওচৰত ক্ষমা খুজি লৈ তাৰপিছত ডিমাণ্ড দিয়ক মাননীয় উপাধ্যক্ষ মহোদয় এই চৰকাৰে কংগ্ৰেছ চৰকাৰে 2010 চনত 4 মে 2010 তেওঁলোকে অল ডিচিলৈ চাৰ্কুলাৰ ইস্যু কৰিছিলে যিজনত যিসকল মানুহ মই মাননীয় ৰাজমন্ত্ৰী গৰাকীক এইটো দিম 2010 চনৰ 3জনীয়া কমিটি